নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই কেইটামান কুইজ লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাব। আজি 1 নম্বৰ প্ৰশ্নটো হ'ল, চিংগাম বনোৱাত কোনটো জন্তু মাংসৰ ব্যৱহাৰ কৰা হয়? 1 হৰিণ, 2 গৰু, 3 গাহৰি, 4 ছাগলী। মই প্ৰশ্নটো আকৌ এবাৰ কৈছোঁ, চিংগাম বনোৱাত কোনটো জন্তু মাংসৰ ব্যৱহাৰ কৰা হয়? 1 হৰিণ, 2 গৰু, 3 গাহৰি, 4 ছাগলী। ভাবকচোন ইয়াৰ উত্তৰটো কি হ'ব? ভাবিব পাৰিছেনে ইয়াৰ উত্তৰটো কি হ'ব? ইয়াৰ উত্তৰটো হ'ব গাহৰি মাংস। হয়, চিংগাম বনোৱাত গাহৰি মাংস ব্যৱহাৰ কৰা হয়। 2 নম্বৰ প্ৰশ্নটো হ'ল, কোনটো খাদ্যই আমাক অতি সোনকালে বুঢ়া কৰি তোলে? 1 আচাৰ, 2 চাহ, 3 নিমখ, 4 তামোল পাণ। প্ৰশ্নটো মই আকৌ এবাৰ কৈছোঁ, কোনটো খাদ্যই আমাক অতি সোনকালে বুঢ়া কৰি তোলে? 1 আচাৰ, 2 চাহ, 3 নিমখ, 4 তামোল পাণ। ভাবকচোন ইয়াৰ উত্তৰটো কি হ'ব? উত্তৰটো জনাৰ আগত এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক। ইয়াৰ উত্তৰটো হ'ব নিমখ। হয়, নিমখে আমাক অতি সোনকালে বুঢ়া কৰি তোলে। 3 নম্বৰ প্ৰশ্নটো হ'ল, ভাত খোৱাৰ পাছত কি বস্তু খালে মানুহৰ মৃত্যু হ'ব পাৰে? 1 আঙুৰ, 2 গাখীৰ, 3 চাহ, 4 চয়াবিন। প্ৰশ্নটো মই আকৌ এবাৰ কৈছোঁ, ভাত খোৱাৰ পাছত কি বস্তু খালে মানুহৰ মৃত্যু হ'ব পাৰে? 1 আঙুৰ, 2 গাখীৰ, 3 চাহ, 4 চয়াবিন। ভাবকচোন ইয়াৰ উত্তৰটো কি হ'ব? ইয়াৰ উত্তৰটো ভাবিব পাৰিছেনে? ইয়াৰ উত্তৰটো হ'ব চাহ। ভাত খোৱাৰ পাছত আমি চাহ খালে মৃত্যু হ'ব পাৰে। এতিয়া আহোঁ 4 নম্বৰ প্ৰশ্নটোলৈ। মানুহৰ চকুৰ ওজন কিমান? 1 40 গ্ৰাম, 2 10 গ্ৰাম, 3 30 গ্ৰাম, 4 8 গ্ৰাম। প্ৰশ্নটো মই আকৌ এবাৰ কৈছোঁ, মানুহৰ চকুৰ ওজন কিমান? 1 40 গ্ৰাম, 2 10 গ্ৰাম, 3 30 গ্ৰাম, 4 8 গ্ৰাম। ভাবকচোন ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? ইয়াৰ উত্তৰটো জনাৰ আগত মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰি থয় তেনেহ'লে মই যেতিয়া ভিডিঅ' আপলোড কৰিম প্ৰথমতে ন'টিফিকেশ্যনটো আপুনি পাব। সেইকাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 8 গ্ৰাম। মানুহৰ চকুৰ ওজন 8 গ্ৰাম থাকে। 5 নম্বৰ প্ৰশ্নটো হ'ল, কি ভিটামিন কমিলে শৰীৰ শুকাই যায়? 1 ভিটামিন ডি, 2 ভিটামিন কে, 3 ভিটামিন ই, 4 ভিটামিন এ। মই প্ৰশ্নটো আকৌ এবাৰ কৈছোঁ, কি ভিটামিন কমিলে শৰীৰ শুকাই যায়? 1 ভিটামিন ডি, 2 ভিটামিন কে, 3 ভিটামিন ই, 4 ভিটামিন এ। ভাবকচোন ইয়াৰ উত্তৰটোনো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভিটামিন ডি। ভিটামিন ডি কমি গ'লে শৰীৰ শুকাই যায়। এতিয়া আহোঁ 6 নম্বৰ প্ৰশ্নটোলৈ। অসমৰ জাতীয় গছ কি? 1 কদম, 2 শাল, 3 বৰগছ, 4 হুলুং। প্ৰশ্নটো মই আকৌ এবাৰ কৈছোঁ, অসমৰ জাতীয় গছ কি? 1 কদম, 2 শাল, 3 বৰগছ, 4 হুলুং। ভাবকচোন ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে? এতিয়ালৈকে কাৰ কেইটা শুদ্ধ হ'ল তলত কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হুলুং। অসমৰ জাতীয় গছ বুলি জনা যায়। 7 নম্বৰ প্ৰশ্নটো হ'ল, এটা ফুটবলৰ ওজন কিমান? 1 200 গ্ৰাম, 2 250 গ্ৰাম, 3 350 গ্ৰাম, 4 400 গ্ৰাম। মই প্ৰশ্নটো আকৌ এবাৰ কৈছোঁ, এটা ফুটবলৰ ওজন কিমান? 1 200 গ্ৰাম, 2 250 গ্ৰাম, 3 350 গ্ৰাম, 4 400 গ্ৰাম। ভাবিব পাৰিছেনে ইয়াৰ উত্তৰটো কি হ'ব? ভিডিঅ'টো ইয়ালৈকে যোনে যোনে চাই আছে তেওঁলোকক ধন্যবাদ দিছোঁ। মোৰ ভিডিঅ'টো
ইমান দেৰিলৈকে চোৱাৰ কাৰণে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 400 গ্ৰাম। হয়, এটা ফুটবলৰ ওজন 400 গ্ৰাম থাকে। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে। আগলৈও যাতে এনেকুৱা ভিডিঅ' চাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। মই যেতিয়া ভিডিঅ' আপলোড কৰিম আপোনালোকে প্ৰথমতে পাব। ধন্যবাদ।